Itu halaman micu koi ja. Oh, sini. Oh ya. Misu. Itu আমার মিচু ধরছো তো এইটা আমার মিচু আজাও ইধার দে যাও বেথো এই কই যাও এই তো হল আমার মিচু কই যা এই কই যা কি মানে কি বদমাস দিছে বিরাট যাবা লাগে কলাত নুঠা র খাবস্তু না লাগে খাবস্তু দিম যা তো হে ফ্রেন্ডস ওয়েলকাম টু আমি রিজাল্ট তো মানে বহুত দিনৰ মূৰত তো আমাৰ ইয়াত মানে গাঁৱৰ ভিতৰত এখন খেলা হ'ব তো সেইখানে এই মানে দেখাম আৰু মানে বহুত দামী খেলা পাই 5 লাখ টাকা ফাৰ্ষ্ট প্ৰাইজ তো 70টা প্ৰাইজ আছে তো জইন ফিজ 3000 টাকা তো কি খেলা আপুনি গম পোৱা নাই তো মাছৰ খেলা মানে পুৰা গেট সেট দিছে বাটত মাছ ধৰবা লাগিব বৰশী মাৰি কেনে তো চাংগল কেনেকৈ খেলে মানে খেলা আৰু কি হয় ব্লক মোৰ লগত আৰু আমাৰ মিচুটো আছে ইবাগে আছে গেছি তো এতিয়া যাওঁ তো ফ্ৰেন্ডছ এইখন হ'ল গেটখন মানে গেট দিছে আৰু এইফালে যাব লাগিব এইফালে হ'ব খেলা আছে খেলাখন যাই চবতকৈ ডাঙৰ মাছটো ধৰিব পাৰে সি ফাৰ্ষ্ট হ'ব তো যাওক কনে ইমান মানুহবোৰ আছে তো কিমান মাছ পালে চাওঁ বলক মানে মাছ মাৰা আৰম্ভ যদি হয় তো ফ্ৰেন্ডছ বহুত মানুহ মানে দুনিয়াৰ মানুহ ইমান মানুহ হ'ব বুলি ভবা নাছিলোঁ আৰু মানে পঢ়িটো পাৰ চাইডে মানে মানুহ আছে আগুৰি ধৰিছে তো ফ্ৰেন্ডছ বৰ্তমান মানে ইয়াৰ পৰা খালো অলপ বুট ফ্ৰীতে মাছ ধৰবা আহি কিনে কিন্তু চাৱা নাই মাছ ধৰা খেলা চাৱা নাই বৰ্তমান দোকানে খাওঁ নহয় কিন্তু বিশ্বাস খাই আছোঁ বানখান লাগিছে বান্ধাইছে এতিয়া মাছ ধৰিব বৰ্তমান এই ভাই খেলাৰ কথা অলপ কচল আৰু এইখন হ'ল কাৰ্যালয় আৰু কাৰ্যালয় মানে আজি দেই মানে তামাম মাছগিলা মানে আলি থৈ দিছে ইয়াতে জুখি আছে আৰু আলি থৈ দিছে ইয়াত বৰ্তমান মাছ ধৰা খেলা চাই আহিলোঁ মানে বহুত টাউন লাগে তো মহিলাটো যাম এইফালে কিছুমান খাই আমাক বৰফ খেলা খাই ওলাইছোঁ বৰ্তমান যাবলৈ ওলাইছোঁ মানে ভাত চাত খালোঁ মছজিদৰ পৰা আহিলোঁ তো এতিয়া বৰ্তমান যাওঁ আমি খেলা চাবলৈ তো ফাৰ্ষ্ট প্ৰাইজ 5 লাখ কাইবা পাই তো বৰ্তমানতো আধা কেজিৰ উঠিছিল মানে ওজন চবতকৈ বেছি তো এতিয়া বৰ্তমান কিমান বা হয় বেছি উঠাব পাৰে তো চাবলৈ যাওঁ তো বাইকত যাম এবাৰ সেইকাৰণে চাইকেলত গৈছিলোঁ তো ইছমাইল গাইতিৰ চাইকেল বাইকখন এইখন তো এতিয়া আমি বাইকত যাম ব্লক বাই বেচোন দুনিয়াৰ মানুহ তো ফ্রেন্ডস প্রথমটা হচ্ছে 2 কেজি 520 গ্রাম ওইটোৱে জাগান হ'ব 2 কিলো
350 গ্রাম ফার্স্ট সেকেন্ড থার্ড দেই নিতা খাই কিনা বোলে কফি দিলে তো ফ্রেন্ডস এইটো হল মানে ফার্স্ট প্রাইস 2 কেজি 520 গ্রাম মানে 5 লাখ টাকা আর মানে ফার্স্ট প্রাইস 5 লাখ টাকা আর এইটো সেকেন্ড মানে 2 কেজি 350 গ্রাম 3 লাখ টাকা আর এইটো থার মানে 1 লাখ টাকা পাবো মানে 2 কেজি 250 গ্রাম আৰু এইখন হল পোস্টার মানে এইখান চাই এখানে প্রাইসবোৰ চাব পাৰে আৰু মানে এটা মাছৰ দাম 5 লাখ টাকা লৈ গেল আৰু তো ফ্রেন্ডস খেলা শেষ হল আৰু শেষত মানুহ চাওক কিমান আৰু মানে ইয়াতে চবতকৈ ডাঙৰ মাছটো লৈ নিছে ইউজ কৰিবৰ কাৰণে মাছ লাষ্টত আৰু লাষ্টত চাওক কিমান মানুহ ভাই আগুৰি ধৰিছে আৰু হৈছে এইফালে ইয়াত তিনটা পাইছে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড প্রাইস খেলা শেষ হল মানে ফার্স্ট প্রাইস 520 গ্রাম